বহুতেই জানিব বিচাৰিছে অসমত টোটেল কেইখন এএনএমৰ ট্ৰেইনিং চেণ্টাৰ আছে চৰকাৰী। টোটেল আছে 18খন এএনএম চৰকাৰী ট্ৰেইনিং স্কুল বা ট্ৰেইনিং চেণ্টাৰ। ডিব্ৰুগড়ত আছে 60 চিট, তাৰপিছত গুৱাহাটী GMCHত আছে 60 চিট এএনএমৰ চৰকাৰী এইবিলাক। যোৰহাটত আছে 60, তাৰপিছত বৰপেটাত আছে 60, তাৰপিছত শিৱসাগৰত আছে 30টা, তাৰপিছত নগাঁৱত আছে 60, তাৰপিছত মৰিগাঁৱত আছে 30, তাৰপিছত তেজপুৰত আছে 30, তাৰপিছত লখিমপুৰত আছে 60, তাৰপিছত নলবাৰীত আছে 30, দৰং ডিষ্ট্ৰিক্টত আছে 30, তাৰপিছত গোৱালপাৰাত আছে 30, ধুবুৰীত আছে 30, কোকৰাঝাৰত আছে 30, তাৰপিছত হাইলাকান্দিত আছে 30, কৰিমগঞ্জত আছে 30, কাৰ্বি আংলঙত আছে 30, তাৰপিছত ডিমা হাছাওত আছে 30। টোটেল এএনএমৰ চিট হ'ল 720 চৰকাৰী এএনএম ট্ৰেইনিং চেণ্টাৰত। টোটেল অসমত আছে 18খন আছে এএনএম ট্ৰেইনিং চেণ্টাৰ চৰকাৰী। টোটেল চিট হ'ল 720। পৰীক্ষাত বেছি নম্বৰ পোৱাসকলে চৰকাৰী এএনএম ট্ৰেইনিং চেণ্টাৰত এডমিশ্যন ল'ব পাৰিব।